নমস্কাৰ বন্ধুসকল, মই শ্ৰীমন্ত বৰাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই ওলাইছোঁ আমাৰ দিখৌমুখ মহাবিদ্যালয়লৈ। দিখৌমুখ মহাবিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লগত সংগতি ৰাখি আজি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। সেই শোভাযাত্ৰাৰ মই কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আহি বৰ্তমান এয়া আমাৰ দিখৌমুখ মহাবিদ্যালয়ৰ এয়া মানে সন্মুখত আহি মই উপস্থিত হৈছোঁহি। ইয়াৰ পৰা এতিয়া মই আমাৰ মহাবিদ্যালয়ৰ ভিতৰলৈ সোমাই যাম। তাৰ পাছত যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী আছে, মই সেই সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক আমি ভিতৰলৈ গৈ থাকোঁ। এতিয়া মই আমাৰ দিখৌমুখ মহাবিদ্যালয়ৰ আপোনালোকক মই পৰিৱেশটো এবাৰ দেখাই লৈছোঁ। এয়া হৈছে আমাৰ দিখৌমুখ মহাবিদ্যালয়ৰ পৰিৱেশ। মই আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো এবাৰ দেখাই দিছোঁ। এয়া হৈছে আমাৰ দিখৌমুখ মহাবিদ্যালয়ৰ এইটো এটা পৰিৱেশ মই আপোনালোকক দেখাই দিছোঁ। প্ৰথম এয়া দিখৌমুখ মহাবিদ্যালয়ৰ যি বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লগত সংগতি ৰাখি যি কাৰ্যসূচী, মানে আজি যি কাৰ্যসূচী, আজি সাংস্কৃতিক শোভাযাত্ৰাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী মানে এতিয়া আৰম্ভ হ'ব। এতিয়া এয়া সকলো প্ৰস্তুত হৈ আছে। মই আপোনালোকক ইয়াৰ যি সাংস্কৃতিক শোভাযাত্ৰা, মই তাৰ সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আৰম্ভ হৈছে বৰ্তমান, মই দেখাই দিছোঁ। এয়া প্ৰথমতে গৈছে এয়া গায়ন আৰু বায়ন। এয়া প্ৰথমতে দেখিছে গায়ন আৰু বায়ন গৈ আছে। তাৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা দিখৌমুখ অসমৰ জনজাতিয়ে আহিছে। তেখেতলোক সম্পূৰ্ণ মানে নিজৰ সাজ সজ্জা লৈ তেখেতলোকে নিজৰ মানে যি কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিছে। এয়া হৈছে মিচিং সম্প্ৰদায়ৰ লোক, তেখেতলোক হৈছে মিচিং সম্প্ৰদায়। এয়া হৈছে আমাৰ চুতীয়া সম্প্ৰদায়ৰ লোক, তেখেতলোকে আহিছে। তেখেতলোকে কৰিছে চুতীয়া সম্প্ৰদায়ৰ। এয়া হৈছে দেউৰী জনগোষ্ঠী, এয়া হৈছে দেউৰী জনগোষ্ঠী দেখাই দিছোঁ। এয়া ৰাভা, ইয়াৰ পাছতে এয়া আহিছে ৰাভা লোক। ইয়াত আহিছে শিৱা জনগোষ্ঠী আৰু আহিছে কাৰ্বি জনগোষ্ঠী আহিছে। এয়া আহিছে আমাৰ ডিমাচা, এয়া দেখিছে আপোনালোকক মই দেখাই দিছোঁ। এয়া ডিমাচা। ইয়াৰ পাছতে আহি আছে, মই দেখাই দিছোঁ আপোনালোকক সকলো এবাৰ আপোনাক ভালকৈ মই দেখাবলৈ চেষ্টা কৰিম। হয়, এয়া হৈছে শিক্ষাৰ অধিকাৰ, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই ইয়াৰ পিছত দেখাইছোঁ সাংস্কৃতিক শোভাযাত্ৰা দেখোঁ বাল্য বিবাহ প্ৰতিৰোধকৰণ তথা সজাগতাৰ কাৰণে এয়া আহিছে। এয়া যি দেখিবলৈ পাইছে আপোনালোকে বাল্য বিবাহ হৈ আছে। যি বাল্য বিবাহৰ সজাগতাৰ কাৰণে এখেতলোকে মানে এয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এয়া চাওক, এয়া দেখিছে আপোনালোকে যি বিবাহ মই সুন্দৰভাৱে দেখাই দিছোঁ। এয়া বিবাহত মানে কি এতিয়া ধৰি লওক, যিহেতু বাল্য বিবাহ বিৰোধিতা কৰিছে। দেখক আপোনালোকে সম্পূৰ্ণ বাল্য বিবাহ বিৰোধিতা কৰি আহিছে। এয়া চাওক, মানে ধৰি লওক সকলোখিনি এনেকৈ সজাগতা। বাল্য বিবাহ এখন সমাজৰ মানে ধৰি লওক যি ক্ষতিকাৰক, তাৰ বাবে তেখেতলোকে বাধা প্ৰদান কৰিবৰ কাৰণে তেখেতলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। মই দেখাই দিছোঁ আপোনালোকক বাৰু সম্পূৰ্ণ পৰিৱেশটো দেখাই দিছোঁ। আপোনালোকক এয়া দেখাই দিছোঁ চাওক। আৰু এয়া মানে তোমালোকে কিহৰ মানে ধৰি লওক যি এয়া আজি যি সাংস্কৃতিক শোভাযাত্ৰা, ইয়াত তোমালোকে কিহৰ মানে অভিনয় কৰিছা তুমি কোৱাচোন? ছ'চিয়েল মিডিয়া ডিকশ্যন। এয়া চাওক, মই দেখাই দিছোঁ আপোনালোকক। ইয়া অ'কে, এয়া মই দেখাই দিছোঁ আপোনালোকে এবাৰ সম্পূৰ্ণ মই দেখাই দিছোঁ। এয়া চাওক, আমাৰ মানে যি তাঁতশাল, শিপিনীয়ে যি তাঁতশাল মানে ধৰি লওক উভা চেৰেকী যিদৰে দেখুৱাই দিছে। এয়া হৈছে বাল্য বিবাহ, মানে বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে তেখেতলোকে সজাগতা। এয়া শুনিছে, বাল্য বিবাহ চলি আছে, বাল্য বিবাহ বন্ধ তেখেতলোকে শোভাযাত্ৰা উলিয়াইছে। এয়া হৈছে নগাসকলৰ যি মানে তেখেতলোক হৈছে, এয়া চক দেখাই দিছোঁ যি নগাসকলৰ যি তেখেতলোকৰ পৰম্পৰা আছিল। তেখেতলোকে এয়া স্বীকাৰ কৰিছে, মানে ধৰি লওক যি নগাসকলৰ যি চিকাৰ, সেই চিকাৰ কেনেকৈ কৰে আৰু কি মানে ধৰি লওক স্বীকাৰ কৰিছে আপোনালোক দেখাই দিছোঁ। এয়া হৈছে কৃষক, এয়া মই দেখাই দিছোঁ আপোনালোক কৃষক। আৰু এয়া ৰোৱনীসকল ধৰি লওক পথাৰলৈ ওলাই আহিছে। এনেদৰে এয়া তেখেতলোক দাৱনী আহিছে। আৰু সেয়া দেখিছে আপোনালোকে, সেয়া ডাঙৰি লৈ তেখেতে মানে পথাৰৰ পৰা যি কৃষক তেখেতে এয়া ডাঙৰি লৈ, এয়া হৈছে মাছমৰীয়া।
আপোনাক দেখাই দিছোঁ এয়া মাছ মাৰিবলৈ ওলাইছে এখেতলোক মাছমৰীয়া এখেতলোকে চাওক মই দেখাই দিছোঁ এয়া জাকৈ পল লৈ তেখেতলোকে মাছ মাৰিব যি মানে ধৰি লওক মাছমৰীয়া যি কাৰ্যসূচী সেইটো প্ৰদৰ্শন কৰিছে এইটো চাওক আজি বহুত দিন যিটো বস্তু আজি আমাৰ সমাজত প্ৰায় নাইকিয়া হৈ গৈছে এইটো হৈছে আগৰ দিনত যি আজিৰ পৰা 20-25 বছৰ আগত এইটো হৈছে ব্লেক এণ্ড হোৱাইট টিভি আৰু এইটো যিটো আপোনালোকে দেখিছে এই বস্তুটো হয়তো আজি আমাৰ সমাজত একেবাৰে নোহোৱা হৈ গৈছে আমাৰ ধৰি লওক যি মহাভাগৱত ভাগ তেখেতে নামঘৰৰ আৰ্হি বনাই সেয়া মহাভাগৱত ভাগ তেখেতে মূৰত লৈ এনেকৈ ধৰি লওক আহি আছে মই এয়া দেখিছে দিহানামৰ এখেত হৈছে কৃষক এখেতলোক হৈছে ৰোৱনী দাৱনী এনেকৈ আহি আছে এখেতলোক দাৱনী এয়া হৈছে আমাৰ যি অসমীয়া শিপিনীসকলৰ যি ধৰি লওক এইটো হৈছে বৰ চেৰেকী আৰু এয়া হৈছে যঁতৰ মাকো লৈ আহিছে শিপিনীসকলৰ যি মানে বস্তু ইয়াত দৰকাৰ হয় তেখেতলোকে লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে এয়া হৈছে ৰাঁচ এইখন হৈছে ফুলৰ চানেকী এয়া হৈছে আমাৰ মানে অসমীয়াৰ একেবাৰে প্ৰাণৰ আপোন বিহুটো বহাগ ৰঙালী বিহু যি তেখেতলোকে ৰঙালী বিহু প্ৰদৰ্শন কৰিছে এয়া হৈছে মানে পানী তুলিবলৈ যোৱা দৃশ্য বিয়াৰ অসমীয়া চলচ্চিত্ৰ জগতৰ সময়ৰ দেখাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক এয়া এটা সময়ৰ যি আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ যি ৰেখা আছিলে এয়া চাওক তেখেতে দেখাবলৈ চেষ্টা কৰিছে মই দেখাই দিছোঁ সম্পূৰ্ণ আপোনালোকক এবাৰ বাল্য বিবাহ বন্ধ করো বন্ধ করো বাল্য বিবাহ বন্ধ করো বন্ধ করো এই কল্যাণ চলছে এয়াই আছিলে দিখৌমুখ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লগত যি সংগতি ৰাখি যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছিলে সেই শোভাযাত্ৰা মই আপোনালোকক দেখালোঁ যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ পাছৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব জয় আই অসম।